নমস্কাৰ, মই নিপ্ৰজা আৰু আপোনালোকে চাই আছে নিপ্ৰজা গগৈ ইউটিউব চেনেল। নমস্কাৰ, মই নিপ্ৰজা আৰু আপোনালোকে চাই আছে নিপ্ৰজা গগৈ ইউটিউব চেনেল। পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ফিল্ড ষ্টাডিৰ কাৰণে কলেজৰ পৰা যোৰহাট যাব লৈছোঁ। পুনৰ এটা নতুন জেগালৈ যাম। তো কি হয় নাজানো, ভিডিঅ'টো একেলগে চাই যাব। আৰু তাকে আমি যাবৰ বাবে চব ৰেডি। কেনেকুৱা অনুভৱটো কেনেকুৱা? অনুভৱটো বহুত মজা দেই। পাই গ'ল। তো আজি আমি যাম যোৰহাটত থকা মৰঙীয়াল নামৰ এডোখৰ নতুন জেগালৈ। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, সকলোবিলাক দেখাই যাম। আৰু এতিয়া আমি সোণাৰীৰ পৰা ওলাইছোঁ আৰু কেতিয়া গৈ পাওঁ নাজানো, প্ৰায় 2-3 ঘণ্টামান লাগিব। আহি পাই গ'লে যোনডোখৰ জেগাত আহিম বুলি কৈ আছিলোঁ। গোটেইটো পাহাৰীয়া ৰাস্তা হয়। এইটো পাহাৰীয়া ৰাস্তা হয়, গাড়ীও প্ৰায় নাযায়। বৰষুণ দিছিল, সেই ৰাস্তাবোৰ পিছল হৈ পৰিল। এনেদৰে খোজকাঢ়ি যাবলগীয়া হৈছে। আৰু ইয়াত যিহেতু জিপ লাইনৰ ব্যৱস্থা আছে, উঠিছে সকলোবোৰ। আৰু সকলোবোৰে যিহেতু ব'টিং কৰি আছে, তো আমিও যাওঁ। তো যাম। প্রথম এক্সপিরিয়েন্স। কেনেকুৱা এইটো দুবাৰ উঠিলে যে দাদা, এইবোৰ আমাৰ ভাত খাবলৈ পুৰা লাইন। জেলত আছো, ভাত খাবই মানে চবেই।
আৰু এইখনেই হৈছে যোৰহাট জিলাৰ দক্ষিণ প্ৰান্তত থকা মৰঙিয়াল নামৰ এখন পাহাৰীয়া গাঁও। আৰু এই গাঁৱৰ বাসিন্দাসকলে এখন উদ্যান মুকলি কৰি দিছে পৰ্যটনৰ বাবে, আৰু যাৰ নাম দিছে চুকাফা উদ্যান। আৰু ভালে লাগে, পৰিৱেশটো সুন্দৰ, চাৰিওফালে পাহাৰ। আমিও আহিলোঁ, সেয়েহে ভাল লাগিল। আপোনালোকো যদি আহিব বিচাৰে তেনেহ'লে আহিব পাৰিব। আৰু এতিয়া আমি ইয়াৰ পৰা যাবলৈ বুলি লৈছোঁ, যিহেতু আন্ধাৰ হৈ পৰিল। আৰু আহি কেনেকুৱা লাগিব? আমি যাওঁ ঘৰলৈ। এতিয়া আমি ওলাই আহিলোঁ তো এতিয়া আমি বাছত উঠিলোঁ আৰু যাবৰ বাবে ৰেডি। অৱশেষত আৰু আহি পালোহি। আৰু এই চাগে বাছৰ পৰা আৰু একো ভিডিঅ' কৰিব নহ'ল, যিহেতু ৰাতি হৈ গ'ল, সেয়েহে একো ভিডিঅ' তেনেকৈ কৰা নহ'ল। পালোহি আৰু কি দেখাব পাৰিলোঁ বা নোৱাৰিলোঁ সেইটো নাজানো। সম্পূৰ্ণ ভিডিঅ'টোত আপোনালোকে চালে চাগে আৰু গম পালেই কিয় গৈছিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে। আৰু মোৰ চেনেলটোত যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।